ৰূপহীয়া চাৰিআলিত উত্তপ্ত পৰিস্থিতি। মাস্ক পৰিধানক লৈ একাংশ যুৱক আৰু আৰক্ষীৰ মাজত তৰ্ক যুদ্ধ। অসম পুলিচ গো বেক ধনী যুৱকৰ। আৰক্ষীয়ে মাস্ক পৰিধান নকৰা একাংশ যুৱকক জৰিমনা বিহাৰ লগতে বাইক জব্দ কৰাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। সুযোগ পাইছে এতিয়া কৰোণাৰ সময়ত এতিয়া অৰিজিনেলটো লাগে, অৰিজিনেলটো ঘৰৰ পৰা লৈ আহিছে। এতিয়া কৈছে থানাত যাবলৈ, থানাত কৈছে পইচা লাগে। কিমান লাগে, কিমান খুজিছে? কৈছে ফাইন কাটিব লাগে, পইচা লাগে। এতিয়া গাড়ী দিয়া নাই। একাংশ যুৱকে অভিযোগ কৰা মতে মাস্ক পৰিধান নকৰা যুৱকৰ ক্ষেত্ৰত জৰিমনা বিহাৰ অচিলালৈ ৰূপহীয়াত আৰক্ষীয়ে যধে মধে যুৱকক মাৰধৰ কৰাৰ লগতে মাস্ক পৰিধান কৰাৰ পিছতো বিভিন্ন অজুহাত দেখুৱাই মাৰধৰ কৰি বাইকসমূহ জব্দ কৰিছে। ৰূপহীয়াতত সঘনাই সংঘটিত অসামাজিক কাৰ্যকলাপ ৰোধিবলৈ অক্ষম আৰক্ষীয়ে সাধাৰণ কথাতে এনেদৰে যধে মধে যুৱকক মাৰধৰ কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জুৰিয়াৰ পৰা আবুল খাইৰৰ ৰিপৰ্ট, টি নিউজ আছাম।